নমস্কাৰ নিউজ প্লাছ আসামৰ সমূহ দৰ্শকক মই ৰূপমেশ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ, কিয়নো এইবাৰ সুমি বিশাল আৰু তাৰ্কিকক পুনৰ জেৰা চলাব চিবিআইয়ে। চিবিআইয়ে ইতিমধ্যে তলব কৰিছে তিনিওকে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা যি ট্ৰেডিং কেলেংকাৰী, সেই ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত এতিয়া চিবিআইৰ তদন্ত আৰম্ভ হৈছে আৰু আজি গড়চুকত ইতিমধ্যে হাজিৰ কৰা হৈছে ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত সুমি বিশাল আৰু তাৰ্কিকক। আৰু এই মুহূৰ্তত সবিশেষ তথ্য জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য কপোৱা ট্ৰেডিং কেলেংকাৰীৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। আজি চিবিআইক হস্তান্তৰ কৰা হৈছে ৪২টাকৈ গোচৰ আৰু আজিৰে পৰা চিবিআইয়ে আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া। আজি চিবিআইয়ে জেৰা কৰিব সুমি বিশাল আৰু তাৰ্কিকক। ইতিমধ্যে চিবিআইৰ গড়চুকৰ কাৰ্যালয়লৈ অনা হৈছে ভুক্তভোগীসকলক। আজি চিবিআই কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগী আৰু প্ৰথমে আৰম্ভ হৈছে দীপাংকৰ বৰ্মনৰ তদন্ত আৰু ৰাজ্য কপোৱা ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰা হৈছে আজিৰে পৰা। চিবিআইক হস্তান্তৰ কৰা হৈছে ইতিমধ্যে ৪২টাকৈ গোচৰ। পৰৱৰ্তী খবৰ, যিকোনো বিষয়ত তেওঁ সততে সৰব। তপককৈ মুখখন খুলি এফালৰ পৰা বকি যায় কিবা কিবি আৰু এতিয়া যেন তেওঁ তপাই বুৰ মাৰে। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ৰ পাছত এতিয়ালৈকে মুখ খুলিব সাহস কৰা নাই হিমন্ত বিশ্ব। আস্ফালন কৰা বা ইটিকিং কৰিবলৈ ঠেং দাঙি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি নীৰৱ, নিতাল আৰু নিস্তব্ধ। হয়, শেহতীয়াকৈ নাগৰিকত্ব আইন ১৯৫৫ৰ ৬ক ধাৰাৰ বৈধতা ৰক্ষা কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ এতিয়াও মৌনতা অৱলম্বন কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ধাৰাত ১৯৭১ চনৰ মাৰ্চ মাহৰ পূৰ্বে অসমত প্ৰৱেশ কৰা পূৰ্বে পাকিস্তান অৰ্থাৎ বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মৌনতা বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে, কিয়নো কিছুমান সৰু সৰু বিষয়ৰ ওপৰতো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনকি কোনোবা আৰক্ষীয়ে যদি ড্ৰাগছ ব্যৱসায়ী জালত পেলায় তাৰ ফটোসহ পোষ্ট কৰে এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া যেন হঠাৎ তপাই বুৰ মাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতা মন্ত্ৰীসকলে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ, বাইক আৰোহীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, কিয়নো এতিয়াৰ পৰা যদি হেলমেট পৰিধান নকৰে তেনেহ'লে পেট্ৰল ডিপুসমূহত আপুনি লাভ নকৰিব পেট্ৰল। সবিশেষ জনাই আছো এই মুহূৰ্তত। এতিয়াৰ পৰা বাইক আৰোহীসকলৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা হেলমেট নিপিন্ধিলে নাপাব পেট্ৰল। কেৱল চালকেই নহয়, পুনৰবাৰ জনাইছোঁ, এতিয়াৰ পৰা বাইক আৰোহীও পিন্ধিব লাগিব হেলমেট, অন্যথা তেল ডিপুত দিয়া নহয় পেট্ৰল। ইয়াৰ উপৰি কোনো ধৰণৰ বটল জাৰিকেনত দিয়া নহ'ব পেট্ৰল আৰু খোলা পেট্ৰল বিক্ৰী কৰিলে এতিয়া ডিপুৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতকৈ কঠোৰ ব্যৱস্থা। আৰু গোলাঘাট জিলাৰ বাবে প্ৰশাসনে ইতিমধ্যে জাৰি কৰিলে এই নিৰ্দেশনা আৰু নিৰ্দেশনা অমান্য কৰিলে এতিয়া বাতিল হ'ব লাইচেঞ্চ পৰ্যন্ত। আৰু এতিয়া দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মছজিদত নচলিব এতিয়াৰ পৰা বুলডোজাৰ। একাংশ হিন্দু দল সংগঠনে মছজিদ ভাঙিবলৈ দাবী জনাইছিল আৰু এই দাবী নস্যাৎ কৰিছে এতিয়া আদালতে। ইয়াৰ উপৰি অবৈধ নিৰ্মাণৰ অভিযোগত প্ৰশাসনে যি মছজিদৰ ওপৰত বুলডোজাৰ চলাব বিচাৰিছিল ইয়াৰ ওপৰতো এতিয়া স্থগিতাদেশ দিছে আদালতে। এই সন্দৰ্ভত সবিশেষ লৈ আহিছোঁ, জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। মছজিদত নচলিব বুলডোজাৰ, হিন্দু দল সংগঠনৰ দাবীক এতিয়া নস্যাৎ কৰিলে আদালতে। আৰু অবৈধ নিৰ্মাণৰ অভিযোগত প্ৰশাসনে চলাব বিচাৰিছিল বুলডোজাৰ, আদালতে উচ্ছেদৰ নিৰ্দেশনাত দিলে স্থগিতাদেশ। অবৈধ মছজিদ ভাঙিবলৈ দাবী জনাইছিল হিন্দু দল সংগঠনে আৰু মন্দিৰ বৃহৎ প্ৰতিবাদৰ পিছতে প্ৰশাসন সাজু হৈছিল উচ্ছেদৰ বাবে। ইতিমধ্যে আদালতত মছজিদ অবৈধ বুলি অস্বীকাৰ মুছলিম পক্ষৰ। হিমাচলৰ মছজিদ বিবাদক লৈ নিগম আদালতৰ শুনানি আৰু নতুনকৈ নিৰ্মাণ কৰা অংশক অবৈধ আখ্যা এতিয়া হিন্দুত্ববাদী সংগঠনৰ আৰু হিমাচলৰ মন্দিৰ সাব্যস্ত কৰা হৈছিল উত্তাল প্ৰতিবাদ।
আৰু 20 অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিনো ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ চিন্তা চৰ্চা এতিয়া হিন্দু পক্ষৰ। আৰু এতিয়া জনাই আছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেনেহ'লে এই জৰুৰী খবৰটো আপোনাৰ বাবে, কিয়নো আপোনাৰ হাতত মাত্ৰ 2 মাহ বাকী আছে আৰু এই 2 মাহৰ ভিতৰত কৰক আপুনি এই কাম, অন্যথা আপুনি হেৰুৱাব ৰেচনৰ সুবিধা, অৰ্থাৎ আপুনি নাপাব বিনামূলীয়া চাউল, কিয়নো এতিয়া সলনি হ'ব নিয়ম। জনাই আছোঁ বিতংভাৱে এই মুহূৰ্তত ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। 2 মাহৰ ভিতৰত সলনি হ'ব ৰেচন কাৰ্ডৰ নিয়ম আৰু বিনামূলীয়া চাউল পাবলৈ 2 মাহৰ ভিতৰত কৰক এই কামসমূহ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে শীঘ্ৰেই কৰক eKYCৰ কাম আৰু eKYC সম্পূৰ্ণ নকৰিলে হেৰুৱাব পাৰে বিনামূলীয়া চাউলৰ। পৰৱৰ্তী খবৰ, এবাৰ কোৰাণৰ অপব্যাখ্যা কৰি বিপদত পৰিছে মুস্তাফা কামাল আজাৰী, কিয়নো এবাৰ মুস্তাফা কামাল আজাৰীৰ বিৰুদ্ধে অধিবক্তাই এজাহাৰ দাখিল কৰিছে ডিব্ৰুগড় সদৰ থানাত। জনাই আছোঁ বিতংভাৱে এই মুহূৰ্তত। বাতৰিটো মন কৰিব, কোৰাণৰ অপব্যাখ্যা কৰি বিপদত মুস্তাফা কামাল আজাৰী। এবাৰ অধিবক্তাই আজাৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ আৰু ডিব্ৰুগড় সদৰ থানাত মুস্তাফা কামাল আজাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। মুস্তাফা কামাল আজাৰীৰ বিৰুদ্ধে কোৰাণৰ অপব্যৱহাৰ আৰু অপব্যাখ্যা কৰাৰ গুৰুতৰ অভিযোগ আৰু অতি শীঘ্ৰেই মুস্তাফা কামালক গ্ৰেপ্তাৰৰ দাবী। ইমাম আৰু মৌলানাসকলকো লক্ষ্য কৰি লৈছে এইবাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশীৰ নামত ৰচনা কৰা নাটক আজিৰে পৰা বন্ধ হ'ব। ৰাজনৈতিক উদ্দেশ্যৰ বাবে একাংশই এতিয়া টাৰ্গেট কৰিছে যিহেতু সংখ্যালঘু, আৰু উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক এইবাৰ আমচুৱে আদৰণি জনাইছে। এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ তথ্য আহি পৰিছে। জনাই আছোঁ বিতংভাৱে, বাংলাদেশীৰ নামত ৰচনা কৰা নাটক আজিৰে পৰা বন্ধ হ'ব। ৰাজনৈতিক উদ্দেশ্যৰ বাবে একাংশই টাৰ্গেট কৰিছিল সংখ্যালঘু, আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এতিয়া আমচুৰ। ঐক্যবদ্ধভাৱে আমি আগুৱাই লৈ যাব লাগিব অসমখনক, আৰু সৰ্বোচ্চ ন্যায়ালয় বন্ধ কৰিলে একাংশৰ অভিসন্ধি। 1971 চনৰ 25 মাৰ্চ নাগৰিকত্বৰ এতিয়া ভিত্তিবৰ্ষ, আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক এই ৰায়। বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ব 1971 চনৰ 25 মাৰ্চ, আৰু সৰ্বোচ্চ ন্যায়ালয়ে অক্ষুণ্ণ ৰাখিলে 6 অনুচ্ছেদ। আৰু এতিয়ালৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে চামগুৰিত দ্বিতীয়টো নিৰ্বাচনী হিংসা। বিজেপি কৰ্মীৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে। চামগুৰিৰ মাগুৰমাৰীত বিজেপিৰ কৰ্মী আশ্ৰাফুল আলমক প্ৰহাৰৰ অভিযোগ, আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজেপিৰ কৰ্মী আশ্ৰাফুল আলমক ইতিমধ্যে NMCHলৈ প্ৰেৰণ কৰা হৈছে, আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষীৰ বিশাল বাহিনী। আৰু হিংসাত্মক ঘটনাৰে ৰকিবুল হুছেইনত জড়িত থকাৰ ভয়ংকৰ অভিযোগ বিজেপিৰ, আৰু এতিয়া কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক কৰায়ত্ব কৰাৰ দাবী উত্তেজিত বিজেপি কৰ্মীৰ। ইয়াৰ পূৰ্বে মঙলবাৰে আন এক হিংসাত্মক পৰিস্থিতি সৃষ্টি হৈছিল চামগুৰিত, আৰু য'ত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ আনিছিল কংগ্ৰেছে। আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে চামগুৰিত এনেদৰে দ্বিতীয়টো নিৰ্বাচনী হিংসা